দাদা হা কৈছে মাইলাক দে মাৰ খাবা পালি মাৰিবই যাম দে মাৰে মাইলাকে যায় হাৰিলো যা নেখলাং যা চব বাদ দি যাওঁ LPG কোক যা এনে অলপ ওলাইছো ৰ আজি দেখো মন চন মৰাৱে আৰু দেখো গাঁওখন দেখো লাল পৰিছে কি হবে নকবি দে ভাই পুৱাই তিনিটো দুই খালাচ চলো দিছো দুইবাৰ দুই চৰ দিছি তই 30 চৰ খাইছা কি হব বেটা 30 চৰ খালিহে গম পাবি খাই পেছা গম পাবি না দেচোন কও তোক কিয় 30 চৰ লাগ কি কম কালি আকাৰিকান নহটো অলপ বেছি হৈ গ'ল না কি আকাৰিকান আকাৰিকান নহটো প্ৰিংটো সেইটো অলপ ৰাতি বেছি হৈ গ'ল না তাৰপিছত ৰাতি আহিলো ঘৰত গেলি কিন্তু ক'লো খোলা তাই নুখুলে মই বোলে খোলা তাই নুখুলে কি খুলিব লাগে অলপ কিয় খুলিলে বহুত অৱস্থা মই খুলিব কওঁ তাই নুখুলে মই কওঁ অলপকে খুলি দিয়া তাই নুখুলে বাপা আৰে জোৰ জবৰদস্তি কৈছো মই খুলিব কওঁ তাই নুখুলে ইচ নকপা তুমি নকপা বহুত দিছো সেৱা কৰি কৈছো নকপা কি খোলা কথা কবা আছো হালা লাজ নালগে তোমাৰ লাজ নালগে ইনকে খোলা খুলি কথা কয় নেকি কোনোবাই কি বেয়া কথা ক'লো মই কি ডাল বেয়া কথা ক'লো কচোন তুমি বেয়াটো ভাবছাৰ লগে লগে মই কৈছো দৰ্জাখন খুলি দিয়া তাকে কি উল্টা পাল্টাকে কৈছে ডাইৰেক্ট ক'ব নোৱাৰা সেইটোৱে কৈছো তই বুজাত ভুল কৰিছা মই দৰ্জা খুলি দিবা কৈছো দৰ্জা খুলি দিছি কিবাকে ৱালে ধৰি গৈছো যাই বিছনাখনত খাই পৰি গৈছো ৰাতি 2:30 বাজিছি লাগিল না এই সৰু পানীটো পেচা কোৱা লাগছি উঠছো উঠি ৱালে ধৰি কিবাকে গৈছো যাই বাথৰুমত দৰ্জাখন খুলি দিছো চমৎকাৰ খুলি দিছো পোহৰ হৈ গৈছি জাপে দিছো আন্ধাৰ হৈ গৈছি বাকি চমৎকাৰ আৰু খুলি দিছো পোহৰ হৈ গৈছি জাপে দিছো আন্ধাৰ হৈ গৈছি মই বোলো বাপৰে বাবাজি কি চমৎকাৰ দেখোন আৰু খুলি দিলো একবাৰ আৰু পোহৰ হৈ গ'ল নহয় জাপে দিছো আন্ধাৰ হৈ গ'ল মই বোলো এই কথা নহয় মোৰ অভাৰ লাগছি থাকিব পৰা নাই যে একদম কিবাকে সৰু পানীটো এৰি দি বিছনাত ঘুমাই আছো পুৱা দুগুণ চিৰি আহি গোটাই ৰাম চট দুটা দিছি মই বোলো হেৰা পুৱাই বিছনাতে মই কিয় 2 শ্বটটো মাৰিলে খাব পাৰে মই কি অপৰাধ কৰিছো চব দুটাকে আমি বুজিয়া নাপালো মই বোলে কালি বাথৰুম বুলি ফ্ৰিজটোতে মুচিলো কৰিছা তই বোলে এক্টিং কৰি মুচি দে তোৰ কাৰণে মই এটা কেৰেক্টাৰ লিখছো জলদি মই বেজৰ মাৰি দিছোঁ গেলি আছো না তোক অলপ কথা ক'ব লগা আছে ফটা খাবি ভাত পিছত খাবি
আজি মই ভিডিঅ'ত চান্স পাই গেলো আজি মোক শুনি মাতে আজি চাবা আজি চাবা কিমান সময় লাগালি না হ'ল বুলি কেৱল ভাত খাওঁ খাওঁকে থাকা আৰু তই দেখোন লকডাউনতে শকত হ'ব নাজানিলিয়ে দে কোনটো ৰ'ল হ'ব মোৰ দে জলদি কওঁ হয় ন তই কি কৈছা কওঁ ৰ দে কওঁ তোৰ কাৰণে মই ধুনীয়া ৰোল দেখিছোঁ মই পুৰা একদম হেণ্ডচাম মই দুই তিনিলা কাট দিছোঁ মোক একদম পুৰা ভাল ৰ'ল লাগিব এটা দিমটো ভাল হ'লে দিমটো চিন্তা কৰিব নালাগে কি ৰ'ল দিবি কওঁ কেনা আছে চাইডত অলপ কৰিবি চাইডত নকৰোঁ মই চাইডত নকৰোঁ ক'ত কৰিবি দে মই পুৰা মেইন ৰ'ল কৰিম মেইন ৰোল ৰোমাঞ্চ কৰিম মই ৰোমাঞ্চ আচ্ছা দেখো তোক মই এতিয়া কাহিনী অলপ কৈ আছোঁ দেখো ৰোলটো হ'ব কেনে জানা না কেনা তোৰ লগত এটা ছোৱালী শিকো আপি আপি এটা শিকো হা ধুনীয়া অৰণ্য মজুৰ এটা জুপুৰি তাৰপিছত হা মোক দিছোঁ কি কেতিয়া উঠিছ না দেখো জলদি কো শুন তোৰ অৰণ্যৰ মাজত ধুনীয়াকৈ বিছনা এখন আছে এটা কম পোহৰত লেম্প এটা জ্বলাই আছে তাৰপিছত এইটো আৰু ভুট লাগি হে এই ছোৱালীটোৱে পায়েল পিন্ধি যাই আছে পায়েলৰ শব্দ তই কি এটা লাগিছা ভাল লাগি দেচোন তাৰপিছত যাই আছে কম দে এই এতিয়া কবি না পিছি বেছি কেৰ মেৰমাৰ দরজাখান খুলছি দরজাখান মই একটু বিছনাখান নেকি দরজাখানৰ শব্দ হচ্ছে কেৰ মেৰমাৰ তাৰপিছত তই ঘুমে আছা তোৰ কাষত গেলি আপিটো গেছি যাই লেম্পটো অলপকৈ জ্বলাই দিছি তাৰপিছত পশি জাগাত পশি পুৰা একদম তই মোক ক'বা দি দেখো তই যে ঘুমে আছা তোৰ কাষত যাই ধুনীয়াকৈ পশি তাৰপিছত তোৰ মাথা ডিঙি হাত ফুলে দিছি লাহে লাহে তোৰ গাত ধৰি তোক বহে দিছি দিছি বাকীখিনি পিছত কম দে এতিয়া কবি না এতিয়া লাগিব তাৰপিছত তোক ধুনীয়াকৈ এনেকৈ গাত হাত বুলে দিছি কিয় নালাগিছা হয় নেকি তাৰপিছত তোক কৈছি কি কৈছি তোক কৈছি পিছত কম দে এতিয়া কবি না নকা তাৰপিছত তোৰ মূৰত এনেকৈ হাত বুলে দিছি দি কিনে তোক আপিটো সুধছি কি দেউতা জ্বৰ অলপ ভাল পাইছ না তই ইমান গাটো গৰম কৰি পিছত কৈছা দেউতা তই মই নকৰো মই তোৰ ফিলিম মই যাম মই নাহো কিবা ক'ব লগা আছে তোৰ ফিলিম মই নকৰো যা নকৰো